হাৰ্বাৰ্ট ক্ৰো মোৰ হাজবেণ্ড হয়। আপোনাৰ হাজবেণ্ড হয়, কি কৰে? হি কাউন্সিলত ফাও কৰে, ফাইনেন্স এণ্ড একাউণ্টছ অফিচাৰ। কাউন্সিল ডিফল্ট যে আজি ৰাতিপুৱা মই এটা নিউজ পাইছোঁ মোৰ বিষয়ে। হাৰ্বাৰ্ট ক্ৰো তাৰ ছোৱালীয়ে কৈছে যে মই পইচা ডিমাণ্ড কৰিছে বোলে। গতিকে মই এইটো পইচা ডিমাণ্ড কৰা নাই। এইটো পইচা ডিমাণ্ড কৰা বুলি এইটোও প্ৰুফ আছে যে মোৰ লগত কোনে আছে বা কোন আছে। মোৰ তাত অৰ্গেনাইজেশ্যন আছে। আগত একটা আমাৰ কিবা একটা মিটিং থৈছিলে, তাত আছিলে অৰ্গেনাইজেশ্যনবিলাক। এইটো বিষয়ে মানে যদি এইটো প্ৰুফ লাগে তেনেহ'লে মই ওলাব পাৰিম অৰ্গেনাইজেশ্যনখনৰ পৰা। গতিকে মই এইটো পইচা ডিমাণ্ড কৰাটো মই ডিমাণ্ড কৰা নাই। মই এতিয়া প্ৰেগনেণ্ট হৈ আছোঁ। তাৰ বাচ্চা হয়। এতিয়া মই প্ৰেগনেণ্ট হৈছে হাৰ্বাৰ্ট ক্ৰোৰ বাচ্চা। তাৰ বাচ্চা হয়। সি নাচালে মোক কোনে চাব? এতিয়া মোৰ মাও নাই, দেউতাও নাই। সিয়ে কৈছে যে মোক বিয়া পাতিব। তাৰ ল'ৰা নাই, ল'ৰা লাগে বুলি। সেইকাৰণে মোৰ কাৰণেহে মানে জোৰ জবস্তি পাৰা যে মোৰ লগত ছেক্সুৱেলি মানে হেৰাছমেণ্ট কৰে, বন্দুক চন্দুক লৈ আনে। তাৰ মানে বাচ্চাৰ কাৰণে বোলে মোৰ লগত বিয়া কৰি পেলাই তাক মানে ল'ৰা দিব লাগে। এতিয়াতো মই প্ৰেগনেণ্ট হৈ গ'ল, একবাৰো নহয়, 3 বাৰ, এতিয়াৰ পৰা 4 বাৰ হৈ গ'ল প্ৰেগনেণ্ট হোৱাটো। সেই 3 বাৰটো সেই মেডিচিন খুৱাই মোক পেলাই দিছে, বেবীটো বেয়া কৰি দিছে। এতিয়াতো মই তাৰ খোৱা বস্তু কিবা কিবিটো আনাটো মই খোৱা নাই। গতিকে মই এতিয়া বাচ্চাটো থাকিছে, ভালকৈ থাকিছে। মানে পৰিয়ালটো গম পায় তেতিয়া সময় মোক সি অহা থকা টাইমতো সি যে মোৰ খুৰা বা মা দেউতা থকা টাইমতেও সি কৈছে যে মই ভাল পাই তাক মই পূৰা ভাল পাই, তাকতো মইতো নেৰে। গতিকে মই তাক লোৱাটো আমাৰ কি ল'ৰা নাই, এইটো কাৰণে মই তাকতো মানে ল'ম বুলি এইটো কথাটো মানে কৈছে। তেতিয়া আমি আহিম, আমাৰ কিবা কাৰ্বি নিয়ম আছে নহয়, বংক্ৰক বংথেই বুলি, তেতিয়া সি লৈ আহিম বুলি মানে কৈছে সি আমাৰ ফেমিলিৰ মাজত। গতিকে এতিয়ালৈকে মানে অহাই নাই যে সেই বেবীটো লাগে। মোৰ লগত এনেকৈ ছেক্সুৱেল মানে কৰি আছে, হেৰাছমেণ্ট দি আছে। য'ত গ'লেও সি মানে আহে, এই গান চান লৈ পেলাই আহে, গছৰ পিছফালে এনেকৈ লুকাই পেলাই যে মানে গান মানে পইণ্টত মানে ধৰে, দেখায়। এইটো কাৰণে তাৰ লগতে এনেকৈ মোক মানে ন্যায় লাগে। ন্যায়টো যে এইটো হয় যে মোৰ হাজবেণ্ড হয় হাৰ্বাৰ্ট ক্ৰোটো, মোক ল'বই লাগিব। যদি মোক নলয় তেনেহ'লে পুলিচতে এৰেষ্ট কৰিবই লাগিব। ছোৱালীটোৰ মোৰ ককাই ছোৱালী হয়, মোৰ কাৰণে খুৰা হয়। সেইকাৰণে মইতো বিচাৰিছোঁ যি হাৰ্বাৰ্ট ক্ৰো মোৰ এইটো আমাৰ ককাই ছোৱালীৰ কাৰণে ইমান অত্যাচাৰ কৰিছে, আমাৰতো ন্যায় লাগে, সঠিক বিচাৰ লাগে। গতিকে আমিতো তাক নেৰোঁ, এইটো আমি একশ্যন নকৰোঁ। আমি যিটো FIR দিছোঁ থানা তাত, তথাপিও এনেই কিবা অৱহেলা নিচিনা কৰিছে এই থানাহঁতে। সেইকাৰণে আমি ইয়াৰ এগেইনষ্টত যদি ইমান একশ্যন নলয় তেতিয়াহ'লে আমি হাইকোৰ্টলৈকে আমি কেছ দিবলৈ সাজু হৈছোঁ।